নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজত কিমান অসমীয়া সাঁথৰ লৈ আহিছোঁ। আশা কৰোঁ আজি ভিডিঅ'টো আপোনালোকে ভাল পাব আৰু প্ৰত্যেকটো সাঁথৰৰ বাবে আপোনালোকক 10 ছেকেণ্ডকৈ সময় দিয়া হ'ব। ইয়াৰ কেইটা উত্তৰ পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজি 1 নম্বৰ সাঁথৰটো হৈছে জন্মতে ৰঙা মৰিলে হয় ক'লা, সেইটো বাৰু কি কোৱাচোন যদি পাৰা। কি বাৰু আপোনালোকে ভাবকচোন। ইয়াৰ উত্তৰটো ভাবি পালেনে? ইয়াৰ উত্তৰটো হৈছে অঙঠা। আজি 2 নম্বৰ সাঁথৰটো হৈছে বোপাহঁত কোৱাচোন বাৰু কি মূৰত টিকনি লৈ মৰে সি। ভাবকচোন বাৰু কি হ'ব পাৰে। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ভবাটোৱে উত্তৰটো মমবাতি। আজি 3 নম্বৰ সাঁথৰটো হৈছে ভাতৰ কাষত পানী লোটা, চ'তত ফুলে ভেবেলী লতা, ল'ৰা ছোৱালীৰ মনৰ মাজত গাই থাকে কি লতা। কি লতা বাৰু ভাবকচোন আপোনালোকে। ইয়াৰ উত্তৰটো হৈছে সৰলতা। আজি 4 নম্বৰ সাঁথৰটো হৈছে হাত ভৰি নাই যায় ধীৰে ধীৰে, গাটোত মঙহ নাই খায় সকলোৱে। এনেকুৱা কি বস্তু বাৰু আপোনালোকে ভাবকচোন। ইয়াৰ উত্তৰটো হৈছে পানী। আজি 5 নম্বৰ সাঁথৰটো হৈছে কি বস্তু গুৰ মাৰি মাৰি কাম কৰোৱা হয়। এনেকুৱা কি বস্তু আছে বাৰু আপোনালোকে ভাবকচোন। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ভবাটো ইয়াৰ উত্তৰটো ঢেঁকী। আজি 6 নম্বৰ সাঁথৰটো হৈছে পানী আছে মাছ নাই, হাবি আছে বাঘ নাই। কি বাৰু আপোনালোকে জানেনে? ইয়াৰ উত্তৰটো হৈছে নাৰিকল। আজি 7 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি বস্তু আছে যিটো আমি এৰি থৈ আহোঁ কিন্তু আমাৰ লগতে থাকে। এনেকুৱা কি বস্তু আছে বাৰু আপোনালোকে ভাবকচোন। ইয়াৰ উত্তৰটো ভাবি পাইছেনে বন্ধু বান্ধৱীসকল? ইয়াৰ উত্তৰটো হৈছে ভৰিৰ চাপ। আজি শেষৰ অৰ্থাৎ 8 নম্বৰ সাঁথৰটো হৈছে লাও লিটিকা গুটি পিটিকা, নিকালে বাকল নাই, আজি খালে যে কাইলৈ পাবি আৰুতো পাবৰ নাই। কি বাৰু ভাবকচোন আপোনালোকে। ইয়াৰ উত্তৰটো হৈছে বৰফ। গতিকে আজি আপোনালোকৰ মাজলৈ এইকেইটা সাঁথৰ আগবঢ়ালোঁ। যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।